Hi everyone, মই কৰিবি মোৰ YouTube চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পাতত দিয়া মাছ আৰু নামচিং। মই কেনেকৈ বনাম আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে চাওঁ হওক মোৰ আজিৰ ভিডিঅ'টো। আজি মই বনাব লৈছোঁ পাতত দিয়া মাছ। সৰু সৰু মাছ লৈছোঁ পাতত দিবলৈ। মাছখিনি মই ধুনীয়াকৈ ধুই লৈছিলোঁ আৰু ইয়াতে নিমখ আৰু হালধি সানি দিছিলোঁ। আৰু ইয়াতে মই দি দিম কেঁচা জলকীয়া আৰু লচুন কেইফুটামান দিছোঁ। আৰু এতিয়া পাতত বান্ধি ল'ম মাছখিনি। আৰু সেইফালে মই কেৰাহী গৰম কৰি থৈছোঁ। মাছখিনি ধুনীয়াকৈ বান্ধি ল'ম। ভালকৈ কৰিব লগা হয় পাতখিনি যাতে পাতি নাযায়। মোৰ মাছখিনি মই এনেকৈ টোপোলা বান্ধি ল'ম। ইয়াতে ৰছী এটা বান্ধিব লাগিব, কলপাতৰ ৰছী। আৰু ইয়াতে কেৰাহী গৰম কৰি দিছিলোঁ আৰু মই ইয়াতে মাছখিনি দি দিছোঁ, পাতত দিয়া মাছখিনি। আৰু লগতে মই আজি বনাম নামচিং। নামচিং বুলি ক'লে চবেই জানে, আমাৰ মিচিং মানুহবোৰে নামচিং খাবলৈ কিমান টেষ্টি হয়। আৰু মই ইয়াতে দি দিছোঁ লচুন কেইটামান আৰু কেঁচা জলকীয়া। লচুন আৰু কেঁচা জলকীয়া মই ইয়াতে নামচিঙত দি দিম। এনেকৈ দিলে খাবলৈ বহুত টেষ্টি হয়। আৰু মাছ বান্ধাৰ দৰে মই এইটো এনেকৈয়ে বান্ধি ল'ম নামচিংটো পাতত ধুনীয়াকৈ এনেকৈ বান্ধি ল'ম। আৰু পাতত দিয়া মাছ যোনটো কেৰাহীত দিছিল সেইখিনিতে মই দি দিম, নামচিংটো দি দিলোঁ। আৰু ইয়াতে মই লাই শাক বইল কৰিছোঁ আৰু নিমখ অলপ দি দিছোঁ কেৰাহীত। এতিয়া লাই শাকখিনি বইল কৰি ল'ম ঢাকোন মাৰি। আৰু সোনকালে সেইটো অলপ উল্টাই দিব লাগে, নহ'লে ওৱান ছাইডে পৰি যাব। আৰু অলপমান পানী দি দিব লাগে ফাৰ্ষ্ট টাইমত। আৰু পানীখিনি এনেও শুকাই যায়, লাষ্টৰ ফালে পানী দিব নালাগে। আৰু উল্টাই দি এনেকৈ ধুনীয়াকৈ দুই চাইডে সিজিব দিব লাগে। আৰু এয়া মোৰ পাতত দিয়া মাছখিনি হৈ গৈছে। এয়া পাতত দিয়া মাছখিনি হৈ গ'ল। আৰু এতিয়া মই প্লেটত ধুনীয়াকৈ ওলাই ল'ম। আৰু মাছখিনি বহুত ধুনীয়াকৈ হৈ গৈছে, কালাৰটো বহুত ধুনীয়া হৈছে। এয়া পূৰা ধুনীয়া হৈছে কালাৰটো, গোন্ধটো বহুত বঢ়িয়াকৈ আহিছে। এয়া পাতত দিয়া মাছখিনি মই এনেকৈ ওলাই লৈছোঁ প্লেটত। মই কলপাতৰ টুকুৰা এটা লৈছিলোঁ। এয়া মাছখিনি হৈছে বহুত ধুনীয়াকৈ কোমল হৈছে। আৰু এতিয়া মই নামচিংখিনিও প্লেটত ওলাই ল'ম। এতিয়া প্লেটত ওলাই ল'ম। নামচিংটো বহুত ধুনীয়াকৈ হৈছে আৰু গোন্ধটো বহুত বঢ়িয়া হৈছে। আৰু নামচিং বুলি ক'লেতো আমাৰ মিচিং মানুহবোৰে গমেই পায় নামচিং খাবলৈ কিমান টেষ্টি হয়। আৰু সেয়া ভাতটো মই বাতিত এনেকৈ ওলাই থৈছিলোঁ নামচিঙৰ লগত সানিবলৈ। নামচিঙৰ লগত ভাত এনেকৈ সানি দিলে খাবলৈ বহুত টেষ্টি হয়। আৰু ভাত নহ'লে আলুও দিব পাৰে। আৰু এয়া মাছ, পাতত দিয়া মাছখিনি মই অলপ এতিয়া সানি ল'ম, কেইটামান ওলাই থ'ম আৰু কেইটামান সানি ল'ম কেঁচা পিঁয়াজ কাটি। আৰু ৰঙালাও আৰু সৰু মাছ দি মই বিলাহী দি এনেকৈ বনাইছিলোঁ। আৰু এয়া নামচিং খাবলৈ বহুত টেষ্টি, পিঁয়াজ লৈছোঁ। আৰু আপোনালোকে এনেকৈ যদি খোৱা নাই তেনেহ'লে এনেকৈ খাই চাব, মছলা আৰু তেল নিদিয়াকৈ। আৰু যদি আপোনালোকে এনেকৈ খাই চাব, খাবলৈ বহুত টেষ্টি হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই।